Baby girl, you're so damn fine. Mano puto nonda. হঠাৎ যদি মই নোহোৱা হৈ যাওঁ একদম চুপ কি মানে যি টি কথা কৈ থাকা তুমি ধেমালিহে কৰিছো তোৰ পিছা ইমান সোনকালে এনেও নেৰো মই দ্বিতীয়বাৰ যদি কোৱা নহয় নাকতে একদম গুচ্ছা এটা মাৰি দিম যাৰ তাৰ লগতে ডুৱেট ভিডিঅ'বোৰ বনাই নাথাকিবিচোন ভাল নালাগে মোৰ তোৰ খং উঠিবলৈ কি হ'ল আকৌ ইয়াত মই এনেহে বনাও বনাই থাক মোৰ কি আহে যায় চিধা চিধি ক না তই জ্বল তই নোৱাৰ মোক বেলেগৰ সৈতে চাব দাদা মই ইনা ঘৰ চাব কথা থাকাতে আমাৰ ঘৰৰ পিছপিলে দুটা মদৰ বটল পাইছো কোনি যে এগলাখান ফাল তুমি কাম কৰে নহয় আমার তো ঘরে কোনো নাখয় এ 31 তারিখ গেল না একলা চলি মাখার উদ্ভান দালি হাতে রক্তে নিয়পা খাই আমার ঘৰৰ পিছপিনে পেলে থৈ গিছি বটল কেটা এ ভাই না এবাৰ আমাৰ 31 তাৰিখটো একদম ফ্লপ গেলে এবাৰ উৰুকাটো অলপ বেলেগ ধৰণৰ পাতিম বুলি ভাবছো কেনকে চা মোৰ লগত চলি মাখাটো জানাই কিমান ভাল তাহাতক কম আমি খানা পাতিম বুলি আমাৰ ঘৰত পইচা মিলে কিনে খানা খাম আৰু যেখনি পইচা ৰৈ সেইখিনি দি আমি দিও পিছদিনা তোন এবস্তা আলুগুটিত যদি এটা আলুগুটি থাকে গোটেই বস্তাটো বেয়া হৈ যায় আৰু হৃদয়খন যদি এজনী ছোৱালীয়ে বেয়া কৰে তেতিয়া ইজনী সুবিধা পাই যায় তামলি এইটো একদম পুৰা সম্পূৰ্ণ জানাই যেতিয়া বৰষুণ আহে তুমি চাবাচোন পানী অমা ফুটাটোত পানী যেতিয়া পানী পৰে পানী বজাৰটো খানি পেলাই মোৰ তেনেকৈ তুমি হৃদয়খন খানি পেলাই গৈ আছা ডাইনিং টেবুল লাষ্টত পাগলৈ গুচি যামগৈ এখন আই লাভ ইউ শব্দটো মই ডাইৰেক্ট কৈ বুলি কোৱা নাছিলোঁ তোমাক মই কৈছিলোঁ বাৰু সেইটো মই ক'লোঁ কিন্তু তুমি সেইখিনি কথা অকণমান বুজি গুণি চাব লাগিছিলে এই আমাৰ মৰম চেনেই নাই কিবা বিস্কুটটো পানীত দিয়া নিচিনা আমাৰ মৰমবোৰ